ব্লগটো আজি মামাহঁতৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ কাৰণ মামাহঁতৰ ঘৰত আজি পূজা আছে, নাৰায়ণ পূজা। আমি আহিলোঁ, ভাবিলোঁ এটা ব্লগ বনাই দিম, সেইকাৰণে ভাবি আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আমি আহিছোঁ পানী তুলিবলৈ। নদীৰ পানী লাগে নদীৰ পানী লাগে বোলে পূজাত, সেইকাৰণে আহিছোঁ। ঐ নাচাই আজি ব্লগ বনাবা। হাই কৈ দি, চাই থাকক ভিডিঅ'টো। সেইটো পাৰে হৈছে মজলি। আমি যাম বুলি ভাবিছিলোঁ, যোৱাই হোৱা নাই। গ'লে দেখুৱাম বাৰু, ঠিক আছে। হৈ গ'ল, এতিয়া ঘৰলৈ গৈ আছোঁ। আৰু পৰিৱেশটো দেখিছেনে, ইমান ধুনীয়া। মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ। এয়া পূজাৰ বস্তুবিলাক মামাহঁতে যোগাৰ কৰি থৈ দিছে। ভাবিলেও আপোনালোকক অকণমান দেখুৱাই দিওঁ। A few moments later. ৰেডি কৰি থৈছে। এয়া হৈছে ঘৰত বনোৱা পিঠা। এয়া পূজা চলি আছে আৰু আমি গোটেইবিলাকে বহি আছোঁ দেই। আৰু ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ, তো সেইবাবে চাই লওক ভিডিঅ'টো। আইতা বাকী খাবা, চাহ খাবা? তোমালোকে খাব লাগে, মই খাব নালাগে। আমি খাৱাই নাই, গৰম পৰিব ৰ'বা। এয়া আমাৰ পূজা শেষ হ'ল আৰু এয়া বগাই আছে প্ৰসাদ। দেখাই নাই। খাই আছোঁ। ভাত ভগোৱা হৈ গ'ল। খাব বহি গৈছে। The next day. আজি মামাহঁতৰ ঘৰতে ৰাতি যোৱাৰ কাৰণে নগ'লোঁ আৰু কালি ভিডিঅ'টো কমপ্লিট কৰা নহ'ল গোটেইখিনি। ভাবিলোঁ আজিও দিনটোত কি কৰোঁ, কিন্তু দিনটো মানে 1টা বাজিলে আৰু কিবা কয় ভিডিঅ'বিলাক চাই বহুত ভাল লাগে। আপোনালোকে যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব। ফুল খুৰাই আনিছে, মই ফুটিছোঁ। এয়া এইডাল কি ধুনীয়া। এয়া ফুলাই নাই, কিছুমান এয়া ফুলাই নাই। বনাব মটৰ আৰু বইল কৰি দিছে। এয়া পনীৰত দিবৰ কাৰণে আদা নহৰু পিচি থৈছে। কাৰণে বিলাহী আৰু পিঁয়াজ ভাজি থৈছে। গোটেইখিনি কমপ্লিট দেখুৱাম বাৰু আপোনালোকক। হৈ গ'ল, দেখিছেনে ইমান ধুনীয়া হৈছে কালাৰটো। এয়া আমি গোটেইবোৰ ভাত খাবলৈ বহি গ'লোঁ। A few moments later. এয়া আমি অলপ ওলাই আহিছোঁ, মামাহঁতৰ ওচৰত এখন পূজা আছিলে, তালৈকে আহিছোঁ। আৰু ভিডিঅ'টো একেলগে চাই এতিয়া গম পাব কি পূজা। এয়া হৈছে বিষ্ণু পূজা। আমি আহিছোঁ আজি মামাহঁতৰ ওচৰতে পাতিছে, কৈছোঁ যে। আৰু এয়া দেখিছেনে ইমান মানুহ হৈছে জগন্নাথ। হৈ গ'ল আৰু এইফালে নদীত মান যাচ্ছে, দেখছেন ইমান বতাহ।
তুমি হাঁহি দিয়া না মাথো মোৰে হুৱানা বুকুতে এপাহি গোলাপ